বন্ধুসকল আপুনি যেতিয়া ইউটিউবত প্ৰথমতে এটা চেনেল খোলে তেতিয়া আপুনি প্ৰথমতে আপোনাৰ চেনেলৰ সেটিংছবোৰ কৰি ল'ব লাগে আপুনি ভিডিঅ' নিদিয়াৰ আগতে আপুনি আপোনাৰ সেটিংছবোৰ কমপ্লিট কৰিব লাগে যদি আপুনি আপোনাৰ সেটিংছবোৰ কমপ্লিট নকৰে তেতিয়াহ'লে আপোনাৰ চেনেলটো চাৰ্চত সোনকালে নাহে আৰু আপোনাৰ চেনেলটো ইউটিউব এলগৰিথম বুজি নাপায় যে আপুনি আপোনাৰ চেনেলটো কিহৰ ওপৰত বনাইছে আপোনাৰ চেনেলটোৰ থিম কি হয় আপোনাৰ চেনেলটোত আপুনি কি ভিডিঅ' দিছে আপোনাৰ সেই সকলোবোৰ কথা ইউটিউব এলগৰিথমে বুজি নাপায় আৰু তেতিয়া তেওঁলোকে আপোনাৰ চেনেলটোৰ ভিডিঅ'বোৰ দৰ্শকৰ ওচৰত ৰেকমেণ্ড কৰিব নোৱাৰে আৰু তেতিয়া আপোনাৰ চেনেলত ভিউজ কম আহে সেইবাবে আপুনি আপোনাৰ চেনেলত ভিডিঅ' নিদিয়াৰ আগতে আপুনি আপোনাৰ চেনেলৰ সম্পূৰ্ণ সেটিংছটো কমপ্লিট কৰি ল'ব লাগে যদি আপুনি সেটিংছ কমপ্লিট নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ চেনেলটো ৰিচ নহ'ব আৰু আপোনাৰ চেনেলটো সোনকালে গ্ৰ' নহ'ব নমস্কাৰ বন্ধুসকল মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেললৈ আপোনালোক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ অলৱেজ বিলিভ ইন ট্ৰুথ বন্ধুসকল ইউটিউবত ভিডিঅ' আপলোড নকৰাৰ আগতে আপুনি আপোনাৰ ইউটিউব চেনেলটোত কিছুমান সেটিংছ কৰিব লাগে আপুনি আপোনাৰ YT ষ্টুডিঅ'ত আপোনাৰ কিছুমান সেটিং আপুনি কমপ্লিট কৰিব লাগে যদি আপুনি এই সেটিংছবোৰ কমপ্লিট নকৰে তেতিয়াহ'লে আপোনাৰ চেনেলটো কোনোদিনাখন গ্ৰ' হ'ব নোৱাৰে আৰু আপোনাৰ চেনেলটো চাৰ্চ কৰিলে চাৰ্চত নোলায় সোনকালে সেইবাবে আজি এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে আপুনি আপোনাৰ চেনেলৰ সেটিংছ কেনেদৰে কৰিব পাৰে আপুনি আপোনাৰ চেনেলৰ সম্পূৰ্ণ সেটিংছ কেনেদৰে কৰিব সব অলপ বেছি সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল প্ৰথমতে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত www.youtube.com টো আপুনি চাৰ্চ কৰি লওক চাৰ্চ কৰি পেলাই আপুনি এনেকুৱা এটা ইণ্টাৰফেচ পাব তাৰপিছত আপুনি আপোনাৰ ক্ৰোমটো আপুনি ডেস্কটপ মোডত কৰি লওক ডেস্কটপ মোডত কৰি পেলাই আপোনাৰ ইউটিউবটো এনেকুৱাকৈ ওলাব তাৰপিছত আপুনি আপোনাৰ YT ষ্টুডিঅ'টো লগ ইন কৰি লওক কিন্তু লগ ইন কৰি কণ্টিনিউ কৰি লওক আপুনি এতিয়া আপোনাৰ চেনেলটো ওলাই গ'ল আপোনাৰ চেনেলৰ ডেস্কবৰ্ডটো ওলাই গ'ল এতিয়া তলত চাওক সেটিং আছে ইয়াত সেইটো সেটিং আপুনি সেটিঙত টিপক তাৰপিছত আপুনি জেনেৰেলত আহি পেলাই আপুনি আপোনাৰ ডলাৰ থাকিব আপুনি এইটো ইণ্ডিয়ান ৰুপিছত কনভাৰ্ট কৰি লওক আপুনি ইয়াত লিখা থাকিব আপুনি এইটো ছিলেক্ট কৰি লওক ইণ্ডিয়ান ৰুপিছটো আপুনি ছিলেক্ট কৰি লওক আপুনি ছিলেক্ট কৰিলোঁ এতিয়া ছেভ কৰি দিয়ক আপুনি তাৰপিছত আপুনি আকৌ এবাৰ সেটিংছত আহক এতিয়া আপুনি চেনেলত আহক এতিয়া বেছিক ইনফৰমেশ্যন চাওক আপুনি ইয়াত আপুনি আপোনাৰ কাউণ্ট্ৰিটো ছিলেক্ট কৰি লওক আপুনি যিটো কাউণ্ট্ৰিত থাকে আপুনি ইণ্ডিয়াত থাকে আপুনি ইণ্ডিয়াটো ছিলেক্ট কৰি লওক তাৰপিছত এতিয়া আপুনি ইয়াত চেনেলৰ কিছুমান কিৱৰ্ড দিব লাগে যেনে ধৰি লওক আপোনাৰ চেনেলটোৰ বিষয়ে আপোনাৰ চেনেলটো কি হয় ব্লগ চেনেল ব্লগ ভিডিঅ' ব্লগছ আপোনাৰ ব্লগ ভিডিঅ' আছামিজ অসম আপোনাৰ নামটো আপোনাৰ চেনেলটোৰ নামটো সেনেকুৱাকৈ আপুনি এবাৰ স্মল লেটাৰ লিখক আপুনি এবাৰ কেপিটেল লেটাৰ লিখক তাতে আপুনি ভাইৰেল ভিডিঅ' মানে আপোনাৰ চেনেলৰ লগত জড়িত সকলো কিৱৰ্ড আপুনি ইয়াত কমা দি পেলাই লিখি দিয়ক লিখি দিলে তাৰপিছত আপুনি ইয়াত ফিউচাৰ এলিজিবিলিটি যাওক ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো ভেৰিফিকেশ্যন কৰিব লাগে ভেৰিফিকেশ্যন নকৰিলে আপুনি আপোনাৰ কাষ্টম থাম্বনেইল দিব নোৱাৰিব মই নিদিওঁ কাৰণ মই আপোনালোকক জাষ্ট দেখুৱাবলৈ বাবে এই চেনেলটো বনাইছোঁ তাৰপিছত আপোনালোকে ইয়াত আপলোড ডিফল্টত আহক ইয়াত আপোনালোকে আপোনাৰ চেনেলটোৰ বিষয়ে লিখক মানে আপোনাৰ চেনেলৰ এবাউটত আপুনি কি লিখিব আপুনি লিখি দিয়ক মই জাষ্ট আপোনালোকক দেখুৱাব এইবোৰ লিখি দিছোঁ যেনে লাইক কৰক শ্বেয়াৰ কৰক ছাপোৰ্ট কৰক এনেকুৱাবোৰ লিখি দিয়ক তাৰপিছত আপোনালোকে নেক্সট আপোনালোকৰ ভিজিবিলিটিত আহক ইয়াত সদায় আপোনালোকে আনলিষ্টেড কৰি ৰাখিব আনলিষ্টেড কৰি পেলাই তাৰপিছত চব তলত টেগ থাকিব আপোনাৰ চেনেলৰ টেগ কিছুমান আপুনি দিব লাগিব যেনে ব্লগ ভিডিঅ' ব্লগ ভাইৰেল ভিডিঅ' বা আপোনাৰ ব্লগ চেনেল বা আছামিজ আছাম আপোনাৰ নামটো কেপিটেল লেটাৰ দিয়ক আপোনাৰ নামটো স্মল লেটাৰ দিয়ক আপোনাৰ চেনেলৰ নামটো স্মল লেটাৰ দিয়ক এনেকুৱাকৈ আপুনি আপোনাৰ বিভিন্ন ধৰণৰ আপুনি লিখি পেলাই আপুনি ইয়াত টেগবিলাক দি ছেভ কৰি দিয়ক ছেভ কৰি নেক্সট আকৌ আপুনি ছেটিঙত আহক এতিয়া আপোনালোকে ইয়াত আপলোড ডিফল্টত আকৌ এবাৰ আহক এতিয়া এডভান্স ছেটিঙত আহক ইয়াত আপোনালোকে সদায় আপোনাৰ লেংগুৱেজ ছিলেক্ট কৰি ৰাখিব আপুনি কি লেংগুৱেজত ভিডিঅ' বনায় আপুনি লেংগুৱেজ ছিলেক্ট কৰি ৰাখিব আপুনি অসমীয়াত বনায় নে কিহত বনায় আপুনি অসমীয়াত বনায় অসমীয়াত লিখি ৰাখিব তাৰপিছত আপোনালোকৰ ডিছক্ৰিপশ্যনটো আপুনি কি ভাষাত দিয়ে আপুনি এইটো লিখি ল'ব আপুনি ছিলেক্ট কৰি ল'ব ইয়াত ডিছক্ৰিপশ্যনৰ ভাষাটো আপুনি দিব লাগিব অসমীয়া ছেভ কৰি দিয়ক ইয়াত আপোনালোকে চাওক নেক্সট তলত আছে আপোনালোকৰ কমেণ্টবিলাক আপোনালোকে হ'ল্ড কৰি ৰাখিব পাৰে মানে আপুনি যেতিয়া কমেণ্টটো চাব তাৰপিছত আপুনি পাব্লিছ কৰি দিব পাৰে আপুনি সদায় হ'ল্ড কৰি ৰাখিব তাৰপিছত আপুনি ছেভ কৰি দিয়ক নেক্সট আকৌ ছেটিঙত আহক আপুনি এতিয়া আপুনি তলত আহক কমিউনিটিত আহক ইয়াত এডভান্স ছেটিঙত আপুনি আহি পেলাই আপুনি ইয়াত মডাৰেট লগাই ৰাখক মানে আপোনাৰ মডাৰেটত আপুনি কিছুমান শব্দ লিখি ৰাখক যোনবিলাক আপুনি বেয়া পায় যেনে ধৰি লওক বেয়া গানবিলাক আপোনাৰ কোনোবাই চাপ খুজিছে এনেকুৱা ধৰণৰ কথাবিলাক আপুনি ইয়াত লিখি থৈ দিয়ক
তেতিয়া আপোনাক যদি কোনোবাই সেইবিলাকে কমেণ্টো কৰে তেতিয়াহ'লে আপোনাৰ কমেণ্টত সেইবিলাক নোলাব, এইবোৰ শব্দ নোলাবই। নেক্সট তলত চাওক আপোনালোকে হিডেন ইউজাৰ। ইয়াত আপোনালোকে যদি কাৰোবাক ব্লক কৰি ৰাখিব বিচাৰিছে তেতিয়াহ'লে আপুনি তেওঁৰ চেনেলৰ লিংকটো দি পেলাই ব্লক কৰি ৰাখক। তাৰপিছত আপুনি আপোনাৰ কমেণ্টবোৰ হল্ড কৰি পেলাই ইয়াত ছেভ কৰি দিয়ক। বাছ, মানে যোনবিলাক শব্দ আপুনি আপোনাৰ কমেণ্টত নিবিচাৰে সেইবিলাক লিখি পেলাই আপুনি ছেভ কৰি দিয়ক। নেক্সট আপোনালোকে আপোনাৰ চেনেলৰ কাষ্টমাইজেশ্যনত আহক। ইয়াত কাষ্টমাইজেশ্যন আছে, চাওক কাষ্টমাইজেশ্যন। ইয়াত টিপক, ইয়াত চাওক লেআউটত আপুনি আপোনাৰ ইয়াত চাওক এড লিখা আছে। এডত আপুনি আপোনাৰ যোনটো ভিডিঅ' আপুনি প্ৰথমতে আপোনাৰ চেনেলটো খুলিলে প্ৰথমতে ওলাই সেই লিংকটো আপুনি দি পেলাই ছেভ কৰি দিয়ক। তাৰপিছত ইয়াত চাওক নেক্সট আপোনালোকৰ ব্ৰেণ্ডিং আছে। ব্ৰেণ্ডিঙত আহক। এতিয়া আপোনালোকে আপোনালোকৰ লগো, আপোনাৰ বেনাৰবিলাক আপুনি আপোনাৰ গেলেৰীৰ পৰা লৈ পেলাই আপুনি ছেলেক্ট কৰি লওক। তাৰপিছত আপুনি ইয়াত দি দিয়ক। তাৰপিছত আপুনি অলপমান ক্ৰপ কৰি পেলাই, মানে অলপ সৰু কৰি পেলাই আপুনি যিমানখিনিলৈকে পাৰে সিমানখিনি কৰি পেলাই আপুনি ইয়াত ডান কৰি দিয়ক। ডান কৰি দিলোঁ। নেক্সট আপোনালোকে হওক বেছিক ইনফো। বেছিক ইনফোত আপোনালোকে আপোনালোকৰ চেনেলৰ এবাউট ছেকশ্যনত যিবিলাক লিখিব আপুনি, নমস্কাৰ বন্ধুসকল, মোৰ নাম অমুক, মোৰ নাম তমুক, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, মানে এনেকুৱা ধৰণৰ কথাবিলাক আপুনি আপোনাৰ বেছিক ইনফোত লিখি দিয়ক। মানে আপোনাৰ চেনেলটোৰ বিষয়ে লিখি দিয়ক। তাৰপিছত আপোনালোকে ইয়াত চাওক আপোনাৰ ছ'চিয়েল মিডিয়াৰ যোনবিলাক লিংক, আপোনাৰ ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, সেইবিলাক আপোনালোকে ইয়াত এড কৰি দিয়ক। সেইটো চাওক। তাৰপিছত আপোনালোকে ইয়াত এটা কণ্টেক্ট ইমেইল দি আপুনি ইয়াত দি দিয়ক। নেক্সট আপোনালোকে আপোনালোকৰ যোনটো কাষ্টমাৰ URL-টো, সেই URL-টো আপুনি কপি কৰি যদি কাৰোবাক শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰিব পাৰে। এই সকলো কাম কৰাৰ পিছত আপুনি আপোনাৰ জাষ্ট পাব্লিছ কৰি দিয়ক। ইয়াত চেনেলটো পাব্লিছ কৰি দিয়ক। আপোনাৰ ছেটিং ইমানতে সম্পূৰ্ণ হৈ পৰে। আপোনাৰ ইউটিউবৰ ছেটিংছ, চেনেলৰ ছেটিং আপোনাৰ ইয়াতে কমপ্লিট হৈ যায় বন্ধুসকল। তেন্তে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিলে যে ইউটিউব চেনেলৰ ছেটিংছ কেনেদৰে কৰে। আপুনি আপোনাৰ ইউটিউব চেনেলৰ ছেটিংছ কেনেদৰে কৰিলে আপোনাৰ চেনেলটো সোনকালে চাৰ্চত ওলাব আৰু আপোনাৰ চেনেলটো সোনকালে গ্ৰ' হ'ব। আপুনি আপোনাৰ চেনেলৰ ছেটিংছ এনেদৰে কৰক আৰু আপোনাৰ চেনেলটো সোনকালে আপুনি গ্ৰ' কৰিবলৈ চেষ্টা কৰক। আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেতিয়া প্লিজ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। অসম টেক 20 চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।